खुलुमबाय स्टुडिअ'आव उदास्रि मुसाहारि तामुलपुर ओनसोलनि जौगाथायखौ लानानै खौरांगिरि मेल जथुमदों बारग' एमएलए जलेन दैबारिया खौरांगिरि मेलनि गेजेरजों तामुलपुर ओनसोल नाङैनो जौगाथायनि खामानि मावनाय आरो समाजनि थाखाय गोख्रों खामानि मावनायखौ फोरमायथिदों बिथाङा नंगौ तामुलपुर जिल्लायाव प्रमद बर' फैनायनि उनाव मेडिकेल कलेज एन्ड हस्पिटाल लुनाय फाग्लादिया दैमानि सायाव दालां काउलि बाल्थिं दैमा बरनदि दैमा बायदियाव गिदिर गिदिर दालां लुनायजों लोगोसे आसाम मालानि गेजेरजों गोबां लामा लुफुंनाय गामि ओनसोल नाङैनो लामा लुनाय बायदिजों लोगोसे गामि ओनसोल आरो नोगोर जौगाथायनि थाखाय गोख्रों खामानि मावदों होनना फोरमायदों बिनि अनगायैबो तामुलपुर ओनसोलनि मठ मन्दिर फरायसालि कलेजफोरखौ सोरखारि खालामनाय बिनि जौगाथायनि बिल्डिं लुनाय फालांगियारि बिथिंखौ जौगाखांहोनो थाखाय गोख्रों खामानि मावदों बेबायदिनो बिटिआर ओनसोलाव सुबुं सम्पद सोरजिनो थाखाय प्रमद बर' बिथाङा बड'फा मिशन सुपार 50 बायदि बिथांखि लानानै जोंनि लाइमोनफोरखौ एपीएससी यूपीएससी इन्जिनियारिं मेडिकेल आईआईटी आईटीआई बायदिनि थाखाय कोचिं होनानै जौगाखांहोदों बिनि गेजेरजोंनो आइजोफोरखौ जौगाखांहोनो सेल्फ हेल्प ग्रुपफोरनोबो 25,000 रां गियान सोरां आलारि सोरां बायदि बिथांखिनि गेजेरजों गोबां जौगाखांहोदोंमोन होनना बाथ्रा बुंदों बिथां बारग' एमएलए जलेन दैमारिया नाथाय हाग्रामा महिलारिया बेफोर गासैखौबो नेवसिगारनानै दोनबाय आरो बिटिआरनि रायजो राजाफोरनि थाखाय जेबो खामानि मावनो हायाखिसै अदेबानि गावसोरनि साफा सानै मानसिनोल' अनसुंथाइ होबाय होननानै बुंथियो बारग' एमएलए जलेन दैमारिया प्रमद बर' बिथांनि समाव तामुलपुर ओनसोल नाङैनो गोबां जौगानाय जादों बिथांनि दैदेननायजोंनो तामुलपुराव आरोबाव गोबां जौगानाय फैबावगोन आरो फैगासिनो दं जायनि थाखाय तामुलपुर विधानसभा बियाबाव रायजो राजाफोरा प्रमद बर'जों थाफागोन आरो भट होगोन होनना बुंथियो बारग' एमएलए जलेन दैमारिया प्रथमते तामुलपुरबासीक नमस्कार जनाइছো আজি तामुलपुर जिल्ला ইউপিপিএলৰ কাৰ্যালয়ত আমি ডিস্ট্ৰিক্ট ইউপিপিএলৰ পৰা ইয়াত প্ৰেছ মিট আহ্বান কৰিছো আৰু ইয়াত আপোনালোকে উপস্থিত হোৱাৰ বাবে ধন্যবাদ জনাইছো আৰু 9 এপ্ৰিলত হ'বলগীয়া যি নিৰ্বাচন এই নিৰ্বাচনত ইউপিপিএল দলে আমাক তামুলপুৰ 43 নম্বৰ তামুলপুৰ সমষ্টিত প্ৰমোদ বড়ো ডাঙৰীয়াক ইয়াৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিছে আৰু সেই তামুলপুৰ সমষ্টিৰ প্ৰাৰ্থিত্ব হিচাপে আজি ঘোষণা কৰাৰ লগে লগে তামুলপুৰবাসীয়ে যথেষ্টখিনি ইয়াত উৎসাহ আমি দেখিবলৈ পাইছো কেৱল তামুলপুৰ সমষ্টিত নহয় তামুলপুৰ জিলাতে আমি তেখেতক আদৰাৰ লগতে ৰাইজৰ যি উৎসাহ দেখিব পাই আমিও আনন্দিত হৈছো গতিকে আজি প্ৰমোদ বড়ো ডাঙৰীয়াই গোটেই তামুলপুৰখন উন্নয়নৰ দিশত লগতে বিটিআৰখন উন্নয়নৰ দিশত আগুৱাই লৈ গৈ আছে আৰু আজি আমি তামুলপুৰ জিলা আজি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমি আৰম্ভ কৰিছো আৰু এই তামুলপুৰ জিলাত আমাৰ বিভিন্ন দিশত আগুৱাই লৈ যোৱাৰ কাৰণে আজি তামুলপুৰত মেডিকেল কলেজৰ পৰা আৰম্ভ কৰি তামুলপুৰৰ যাতায়াতৰ কাৰণে ভাল এটা ৰাস্তা আজি পাগলা দলঙৰ পৰা আৰম্ভ কৰি কাউলি বাল্টিৰ পৰা আৰম্ভ কৰি মটঙাৰ পৰা আৰম্ভ কৰি আজি অসমমালাৰ ৰাস্তাৰ পৰা আৰম্ভ কৰি আৰু বিভিন্ন ৰাস্তা ঘাট আজি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আজি আমি তামুলপুৰ পাবলৈ সক্ষম হৈছো ইয়াৰ লগতে আজি আপোনালোকে দেখিবলৈ পাব যে তামুলপুৰ যি জিলা এই তামুলপুৰ জিলাত আজি বহু বছৰ হোৱা বা পুৰণা মঠ মন্দিৰ আছে আজি 500 বছৰীয়া মঠ মন্দিৰ বিলাক ইয়াত আছে এই মঠ মন্দিৰ বিলাকক আজি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত উন্নত মানৰ ইয়াত মন্দিৰ নিৰ্মাণ কৰা হৈছে যাতে বাহিৰৰ মানুহ আহি ইয়াত ভক্তপ্ৰাণ ৰাইজে যাতে সেৱা কৰিব পাৰে ইয়াত আজি এনেকুৱা এটা ব্যৱস্থা কৰা হৈছে আৰু তামুলপুৰ অঞ্চলৰ বিভিন্ন যিখিনি আজি তাৰিখত আমাৰ যি মানুহে আহা যাহ কৰিব নোৱাৰা এটা পৰিৱেশ আছিল এই পৰিৱেশ বিলাকত আজি আমি ৰাস্তা নিৰ্মাণ কৰি মানুহক আহা যোৱাত সহায় কৰিব পাৰিছো ইয়াৰ বাদেও আমাৰ তামুলপুৰ যেটো কলেজ আছিল যেটো ভেঞ্চাৰ কলেজ আছিল আজি কলেজখন গভৰ্ণমেণ্ট কৰি হল প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আজি কলেজ বিলাকত ইনফ্ৰাষ্ট্ৰাকচাৰ লেভেলটো আজি যথেষ্টখিনি উন্নত কৰা হল গতিকে আমি ইয়াৰ কাৰণে ইউপিপিএল ইসি শক্তিশালী হিচাপে আমি তামুলপুৰ লগতে 15টা যেটো আমাৰ বিটিআৰ সমষ্টি এই সমষ্টিত আজি ইউপিপিএলে প্ৰাৰ্থিত্ব প্ৰদান কৰিব গতিকে আজি আমি তামুলপুৰবাসী হিচাপে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমাৰ তামুলপুৰে এটা হিষ্ট্ৰী বা এটা বুৰঞ্জী আজি সৃষ্টি কৰিবলৈ গৈ আছো আমি তামুলপুৰ ৰাইজে সকলোৱে আজি প্ৰমোদ বড়ো ডাঙৰীয়াক ভোট দিয়াৰ কাৰণে আজি ৰাইজে ৰখি আছে 9 এপ্ৰিলটোলৈ গতিকে আজি আপোনালোকৰ জৰিয়তে আমি এটো ক'ব বিচাৰিছো তামুলপুৰৰ যেটো অৱস্থা আছিল যোৱা 17 বছৰত যেতিয়া বিপিএবে ইয়াৰ শাসন কৰিছিল
তামোলপুৰ বহু ঠাইবিলাকত মানুহে যাব পৰা কণ্ডিশ্যন নাছিল আজি আমি দেখিছোঁ গোটাই বিটিআৰৰ যিমান ভিচিডিচি আছিলে প্ৰতিটো ভিচিডিচি বিলাকক আজি অফিচ বনাই দিয়া হ'ল আৰু মিটিং কৰাৰ কাৰণে আজি অডিটৰিয়াম হল বনাই দিয়া হ'ল আজি তামোলপুৰ আপোনালোকে চাওক আজি ষ্টেডিয়াম নিৰ্মাণ কৰি থকা হৈছে বিটিআৰৰ তৰফৰ পৰা লগতে আজি ইয়াত থকা যিবিলাকৰ আমাৰ বহুত পুৰাণা হায়াৰ ছেকেণ্ডাৰী বিলাক আছিলে আজি আমি 7 কোটি টকাকৈ এই হায়াৰ ছেকেণ্ডাৰী বিলাকক ধুনীয়াকৈ নিৰ্মাণ কৰি থকা হৈছে ইয়াৰ বাদেও আমাৰ ইয়াত যেটো বহুখিনি সমস্যা আছিল আজি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত এই সমস্যাবিলাকে 90% সমাধান হ'বলৈ গৈ আছে আৰু 10% তো বিধায়ক হোৱাৰ পিছত ইয়াৰ 100% আমি সমাধান কৰিবলৈ ওলাইছো বহু দিনৰ পৰা যেটো মাটিৰ সমস্যাবিলাক ইয়াত আছিলে তামোলপুৰ অঞ্চলত এই মাটিৰ সমস্যাবিলাক আজি বহুতে সমাধান হৈ গল যিবিলাকৰ পিজিআৰ মাটিত আছিলে তেখেতসকলক প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আজি অফিচিয়েল প্ৰসেস বিলাক কাম কৰি থৈ যোৱা হ'ল গতিকে এইবিলাক আজি প্ৰসেস আগবাঢ়ি আছে ইয়াৰ বাদেও যিবিলাক আমাৰ তামোলপুৰত অফিচ আছিলে আগৰ দিনত আমি প্ৰথম কামৰূপৰ পৰা আৰম্ভ কৰি নলবাৰী ডিস্ট্ৰিক্টৰ পৰা আৰম্ভ কৰি বাক্সাৰ পৰা আৰম্ভ কৰি আজি তামোলপুৰ ডিস্ট্ৰিক্ট আমি পাবলৈ সক্ষম হৈছো আমি কেতিয়াও ভাবা নাছিল যে তামোলপুৰ এখন জিলা হ'ব আৰু তামোলপুৰ জিলা হোৱাৰ পিছত আজি তামোলপুৰৰ মানুহে নিজৰ চটালত আজি মেডিকেল কলেজ পালে নিজৰ চটালত ডিসি অফিস পালে এসপি অফিস পালে ডিটিও অফিস পালে মেডিকেল ইয়াত পাবলৈ পালে আৰু বিভিন্ন অফিস যি অফিস বিলাকৰ আগতে আমি গুৱাহাটীত যাব লগা হৈছিল নলবাৰীত যাব লগা হৈছিল বাক্সাত যাব লগা হৈছিল কিন্তু আজি তামোলপুৰতে আমি সকলো অফিচিয়েল কামবিলাক আজি ইয়াত কৰিব পৰা হৈছে হেতু কেৱল প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আৰু তামোলপুৰ ৰাইজৰ এটো মৰম আৰু আশীৰ্বাদত ইয়াৰ কাৰণে আমি আজি তাৰিখত ইউপিপিএলে তামোলপুৰৰ লগতে আমি 15টা যেটো বিটিআৰ সমষ্টি ইয়াত শক্তিশালী হিচাপে প্ৰতিনিধিত্ব কৰিম গতিকে আজি আপোনালোকৰ জৰিয়তে আমি এটো অৱগত কৰিছো আমি বিটিআৰৰ সামগ্ৰিক উন্নয়নৰ কাৰণে ইনফ্ৰাষ্ট্ৰাকচাৰৰ লগতে মানৱ সম্পদ সৃষ্টি কৰাটো প্ৰমোদ বড়ো ডাঙৰীয়াৰ এটা সপোন আছিল যি সময়ত তেখেতে নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি হিচাপে কাম কৰিছিল বিভিন্ন দায়িত্ব লৈ কাম কৰিছিল এই সময়ত তেখেতে শিক্ষাৰ কাৰণে কাম কৰিছিল এই সময়ত এপসুৰ নেতৃত্বত তেখেতৰ সময়ত কোৱালিটি মিছন কোৱালিটি এডুকেশ্যন কাম আৰম্ভ কৰিছিল ইয়াৰ অফ এডুকেশ্যন বুলি আৰম্ভ কৰিছিল আৰু এই সময়ৰ পৰা লৈ যেটো সামগ্ৰিকভাৱে উন্নয়নৰ কাৰণে কাম কৰাৰ লগতে শিক্ষাৰ দিশতো কাম কৰিছিল আৰু যেতিয়া বিটিআৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছতে আজি বিটিআৰত বিভিন্ন জাতি জনগোষ্ঠী উন্নয়নৰ কাৰণে জাতি জনগোষ্ঠীৰ পৰা ছাত্ৰ ছাত্ৰীক যাতে মানৱ সম্পদ গঢ়িব পাৰে ইয়াৰ কাৰণে সুপাৰ 50ৰ নিচিনা এটা প্ৰগ্ৰাম লঞ্চ কৰিছিল যি সুপাৰ 50ৰ জৰিয়তে আজি বহুত ছাত্ৰ ছাত্ৰী আজি সিভিল সাৰ্ভিসত যোগদান কৰিব পাৰিছে বহুত সুপাৰ 50ৰ জৰিয়তে বহুত ছাত্ৰ ছাত্ৰী আজি ইঞ্জিনিয়াৰিং কৰিব পাৰিছে আজি মেডিকেল লাইনত আজি নিজৰ জীৱনটো আৰম্ভ কৰিব পাৰিছে ইয়াৰ বাদেও যে সুপাৰ 50ৰ বাদেও আমাৰ যিসকল মহিলাসকল আছে আইসকল আছে তেখেতসকলেও যাতে নিজৰ আৰ্থিকভাৱে স্বাৱলম্বী হ'ব পাৰে ইয়াৰ কাৰণে আৰ্থিক সাহায্য কৰি আজি বহুত আইবিলাকে আজি দোকান দি খাব পাৰিছে ইয়াৰ বাদেও যিবিলাক আমাৰ সেলফ হেল্প অকল আছিল এসএসজি আছিল তেখেতসকলক 25,000 টকাকৈ প্ৰদান কৰি আজি তেখেতসকলেও নিজৰ জীৱিকা আৰ্থিকভাৱে স্বাৱলম্বী হ'ব পাৰিছে তো ইয়াৰ কাৰণে আজি প্ৰমোদ বড়ো ডাঙৰীয়াৰ যেটো নেতৃত্ব এই নেতৃত্বত 26টা জাতি জনগোষ্ঠী এই 26টা জাতি জনগোষ্ঠীক আজি অহা 100 বছৰ আমি কি কৰিব বিচাৰিছো এটা ভিজন ডকুমেন্ট বনাই তেখেতসকল এটা ডাইৰেকশনত আমি লৈ যাব বিচাৰিছো তো আজি তাৰিখত আমি কেৱল বিটিআৰত নহয় অসমত বাস কৰা বিভিন্ন সৰু সৰু জাতি জনগোষ্ঠীক আজি অসম বিধানসভাত তেখেতসকলৰ এটা আৱাজ হয় তেখেতসকলৰ এটা নেতৃত্ব লৈ আজি প্ৰমোদ বড়ো ডাঙৰীয়াই মাত দিব বিচাৰিছে তেখেতসকলক আগুৱাই লৈ যোৱাৰ কাৰণে তেখেতসকলৰ কাৰণে কাম কৰিব বিচাৰিছে ইয়াৰ বাদেও আজি বিটিআৰত যি সমস্যা আছে নৰ্থ ইষ্টৰ যি সমস্যা আছে অসমৰ যিবিলাক সমস্যা আছে এই সমস্যাবিলাক সমাধান কৰাৰ কাৰণে আজি ভাৰতৰ ৰাজ্যসভাৰ সাংসদ হিচাপে আজি তেখেতে অসমৰ পৰা নেতৃত্ব দি আজি নৰ্থ ইষ্ট অসম সকলোকে আজি নেতৃত্ব দিয়াৰ কাৰণে তেখেতে আজি প্লেনিং কৰিছে গতিকে আমি দেখিছো যোৱা দিনবিলাকত অসমত কেৱল কিছুমান জাতি জনগোষ্ঠীৰ কথা ওলাই আহে কিন্তু
যিবিলাক ডাউন টাউনত থকা যিবিলাকে আমাৰ সৰু সৰু জাতি জনগোষ্ঠী আছে এই সৰু সৰু জাতি জনগোষ্ঠীক আজি অসম বিধানসভাত আমি কোনেও মাত মাতা আমি দেখা নাই গতিকে এই জাতি জনগোষ্ঠীৰ কাৰণে নতুন এটা প্লেনিং কৰাৰ আমি অসমত দেখা নাই যিবিলাকক আমি ডাঙৰ ডাঙৰ জাতি জনগোষ্ঠী আছে তেখেতসকলৰ কথা কয় কিন্তু আজি UPPL এই পিছপৰা সকলো জাতি জনগোষ্ঠীক লৈ আজি কাম কৰাৰ কাৰণে আগবাঢ়িছো যেনে বিটিআৰত যেনেকা কৰিছে ঠিক তেনেকুৱা অসমতো কৰিম গতিকে ইয়াৰ কাৰণে আজি আমি স্পষ্টকৈ কৈছো যে আমি UPPL কেৱল বিটিআৰত নহয় বিটিআৰৰ বাহিৰতো লগতে বসবাস কৰা সকলো জাতি জনগোষ্ঠীক এটা নিজৰ অধিকাৰ নিজৰ স্বাভিমান লৈ জীয়াই থকাৰ কাৰণে নিজৰ সমস্যাবিলাক সমাধান কৰাৰ কাৰণে ইউনাইটলি আমি পিছপৰা জাতি জনগোষ্ঠীক আগুৱাই লৈ যোৱাৰ কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়াক আমি তামোলপুৰৰ পৰা বিপুল ভোটত জয়যুক্ত কৰি অসম নৰ্থ ইষ্ট আৰু গোটেই ভাৰতক নেতৃত্ব দিয়াৰ কাৰণেও আজি তামোলপুৰৰ পৰা আমি তেখেতক ৰাজ্যসভাৰ সাংসদ হিচাপেও পঠাইছো